কবিতাৰ শিৰোনাম চিতাগ্নিত মানৱতা। মোৰ ভোকৰ লগত আপোনালোকে কিয় ইমান ঘৃণনীয় প্ৰতাৰণা কৰিলে? অকল মোৰ কাৰণে নহয়, মোৰ গৰ্ভত অলপ অলপকৈ ডাঙৰ হৈ অহা পোনাটিৰ কাৰণে মই খাব বিচাৰিছিলোঁ আৰু সেইবাবে বিশ্বাস কৰি আপোনালোকৰ ওচৰলৈ গৈছিলোঁ। কিন্তু বিশ্বাসবোৰ ইমান সস্তীয়া হ'লনে যে আপোনালোকে বিশ্বাসকে বিশ্বাসঘাতকতাৰ কবচ পিন্ধাই মোক অনাকাংক্ষিত মৃত্যুৰ লগত যুদ্ধ কৰিবলৈ বাধ্য কৰালে? যুদ্ধখনত বৰ কষ্ট হৈছিল জানেনে আপোনালোকে? তথাপি আপোনালোকৰ পৈশাচিক অত্যাচাৰক গা পাতি লৈ অবিৰতভাৱে যুদ্ধত চলাই গৈছিলোঁ জীয়াই থকাৰ বাবে। কাৰণ মোৰ গৰ্ভস্থ পোনাটিয়ে পৃথিৱীলৈ আহি বৰ হেঁপাহ কৰি আছিল সেউজীয়াবোৰৰ লগত খেলিবলৈ। কিন্তু নোৱাৰিলোঁ যুদ্ধত জয় হ'বলৈ। বৰ বেয়াকৈ হাৰি গলোঁ। আৰু আজি মোৰ লগতে মোৰ পোনাটিও শুই থাকিল চিৰনিদ্ৰাৰ কোলাত। ভগৱান, তোমাক প্ৰাৰ্থনা জনাইছোঁ, আমাক যেন এনেকৈ শুই থাকিবলৈ দিয়া। ইয়াতে আমাৰ শান্তি। ভোক কিম্বা কষ্টৰ ভাষা বুজি নোপোৱা পৃথিৱীখনলৈ আমাক আকৌ পঠাই নিদিবা ভগৱান। শেষত আপোনালোকক এটা কথাই কওঁ, যিমান কষ্ট দি মোক মাৰি পেলালে তাতকৈ অধিক কষ্ট দি মাৰি পেলাইছে আপোনালোকে আপোনালোকৰ মানৱতাক। সেইবাবে আজি চিতাগ্নিত মানৱতা।